জিঅ'ৰ আইপিঅ'ক লৈ এতিয়া সকলো ঠাইতে চৰ্চা। টিভি, বাতৰি কাকত, ছচিয়েল মিডিয়া সকলোতে কেৱল এইখনেৰে আলোচনা। আইপিঅ'ৰ সম্পূৰ্ণ নাম হৈছে ইনিচিয়েল পাব্লিক অফাৰিং। সহজ ভাষাত ক'বলৈ গ'লে যেতিয়া কোনো কোম্পানীয়ে প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ ওচৰত নিজৰ শ্বেয়াৰ বিক্ৰী কৰে তাকেই আইপিঅ' বোলা হয়। কিন্তু আচল প্ৰশ্নটো হ'ল আইপিঅ' আচলতে কি আৰু ইয়াৰ এনেকুৱা কি লাভ আছে যাৰ বাবে সকলো ইমান উৎসাহিত। আহক এই ভিডিঅ'ত সহজকৈ বুজি লওঁ। ইয়াৰ জৰিয়তে সাধাৰণ মানুহেও নিজৰ ধন বিনিয়োগ কৰি কোম্পানীটোৰ এটা আংশিক মালিক হ'ব পাৰে। উদাহৰণস্বৰূপে জিঅ'ক লওঁ। আজি জিঅ'ৰ 52.4 কোটিতকৈও বেছি গ্ৰাহক আছে আৰু সমগ্ৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5G নেটৱৰ্কৰ ভিতৰত এটা। এতিয়া কোম্পানীটোৱে AI ক্লাউড আৰু ডিজিটেল প্ৰযুক্তিত বৃহৎ পৰিমাণে বিনিয়োগ কৰি এটা ডিপ টেক শক্তি হিচাপে আগবাঢ়িছে। আনকৈ তেওঁলোকে স্পেচ ইণ্টাৰনেট আৰম্ভ কৰাৰ প্ৰস্তুতিও চলাই আছে। এই সকল ডাঙৰ ডাঙৰ প্ৰকল্পৰ বাবে বিপুল পৰিমাণে বিনিয়োগৰ প্ৰয়োজন আৰু সেই বুলি ৰিলায়েন্স ডিজিটেলে প্ৰথমবাৰৰ বাবে আইপিঅ' মুকলি কৰি জনসাধাৰণৰ ওচৰত কিছু এটা শ্বেয়াৰ বিক্ৰী কৰি ধন সংগ্ৰহ কৰিব বিচাৰিছে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ আৰু মোৰ দৰে সাধাৰণ মানুহেও জিঅ'ত বিনিয়োগ কৰি কোম্পানীটোৰ অংশীদাৰ হ'ব পাৰিব আৰু সময়ৰ লগে লগে কোম্পানীৰ মূল্য বৃদ্ধি পালে আমাৰ শ্বেয়াৰ্ছৰ ভেলুও বৃদ্ধি পাব। দ্বিতীয়তে, ডাঙৰ প্ৰতিষ্ঠানগত বিনিয়োগগৰাকীৰ দৰে সাধাৰণ মানুহেও নিজৰ পছন্দ আৰু বাজেট অনুসৰি কৰি বিনিয়োগ কৰিব পাৰিব। ইয়াৰ উপৰিও ভাৰতৰ ডিজিটেল ডিপ টেক আৰু স্পেচ ইণ্টাৰনেট খণ্ডৰ বৃহৎ বিকাশৰ অংশীদাৰ হোৱাৰ সুযোগ পাব। সহজ ভাষাত ক'বলৈ গ'লে জিঅ' আইপিঅ' কেৱল এটা বিনিয়োগৰ সুযোগ নহয়, ই হৈছে ভাৰতৰ অসাধাৰণ বিকাশ যাত্ৰাত অংশীদাৰ হোৱাৰ এক সুবৰ্ণ সুযোগ।